হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। মই ৰুমা। মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই বহুদিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ, কিন্তু আজিৰ এই ভিডিঅ'টো কোনো ৰেচিপিৰ ভিডিঅ' বা কোনো স্পেচিয়েল ব্লগ নহয়। আজি মই মোৰ নিজৰ কিছুমান মনৰ কথা পাতিবলৈ এই ভিডিঅ'টো বনালোঁ। মোৰ এই মনৰ কথাবোৰ আপোনালোকে বুজি পাব বুলি আশা ৰাখিলোঁ। মোৰ মনটো আজি কেইদিনমানৰ পৰা খুব এটা ভাল লগা নাই, টেনশ্যন হৈ আছে, অকণমান খেলি মেলিৰ মাজত চলি আছোঁ আৰু সেইকাৰণে কোনো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই। কাৰণ কেইদিনমানৰ পৰা মোৰ একেবাৰে কোনো কাম কৰি ভাল লগা নাই, ভিডিঅ'ও বনাব মন যোৱা নাই আৰু ডিউটিত গৈ আছোঁ যদিও ডিউটিটো ভালদৰে মন বহা নাই। সেইকাৰণে আপোনালোকৰ লগত কোনো ভিডিঅ' মই শ্বেয়াৰ কৰিব পৰা নাই। আহকচোন তেন্তে আজি মোৰ এই মনৰ কথাখিনি আপোনালোকৰ লগত পাতোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ এই কথাখিনি বুজি পাব। কথাটো আৰম্ভ কৰিছোঁ মোৰ বিয়াৰ পৰা। মোৰ বিয়া হোৱা বৰ্তমান 12 বছৰ চলি আছে আৰু মোৰ বিয়া হোৱাৰ পিছৰ পৰাই মই গুৱাহাটীতেই ভাড়াঘৰত বসবাস কৰি আছোঁ। মই বিয়া হৈছোঁ ৰঙিয়ালৈকে। ৰঙিয়াত মোৰ শাহু শহুৰ আছে, তেওঁলোক তাতেই থাকে। আমি ৰঙিয়ালৈ অহা যোৱা কৰি থাকোঁ আৰু মোৰ ছোৱালীজনীও ইয়াতেই গুৱাহাটীতেই জন্ম পাইছে। তাই ডাঙৰ হোৱাৰ পিছত গুৱাহাটীতেই যিখন KBCRPF আছে 9 মাইলত, সেইখনত তাইক এডমিশ্যন দিছিলোঁ। তাই এতিয়াও সেইখনতেই পঢ়ি আছে। বৰ্তমান মই এটা ডিচিশ্যন লৈছোঁ আৰু সেই ডিচিশ্যনটো লোৱাৰ পৰাই আচলতে মোৰ অকণমান টেনশ্যন হৈ আছে, কাৰণ ডিচিশ্যনটো মই ভবামতে হ'বনে নাই সেইটো লৈয়ে মোৰ অকণমান টেনশ্যন হৈ আছে। আমি এতিয়া ডিচিশ্যন লৈছোঁ যে মোৰ ছোৱালীজনীক KBCRPF 9 মাইলখনৰ পৰা, মানে গুৱাহাটীৰ পৰা ৰঙিয়াৰ যিখন KB আছে সেইখনত ট্ৰেন্সফাৰ কৰিম বুলি ভাবিছোঁ। ট্ৰেন্সফাৰৰ কাৰণে আমি অলৰেডি এপ্লিকেশ্যন দি এপ্লাই কৰিছোঁ। এতিয়া ট্ৰেন্সফাৰটো পাবলৈ কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছ মতেই যাব লাগিব আৰু তাৰপিছতহে ৰিজাল্টটো আহিব ট্ৰেন্সফাৰটো তাত পাম নে নাই। কাৰণ যিহেতুকে আমাৰ গভমেণ্ট চাকৰি নহয়, গতিকে ট্ৰেন্সফাৰটো ইমান ইজিলি নাপাওঁ আমি। গভমেণ্ট চাকৰি হ'লে ট্ৰেন্সফাৰটো পাব অলপ ইজি হয়। আমাৰ ট্ৰেন্সফাৰ পাবলৈ কিছুমান প্ৰচেছ মতে আমি যাব লাগে আৰু সেই প্ৰচেছ বৰ্তমান ষ্টাৰ্ট কৰি দিয়া হৈছে, কিন্তু ৰিজাল্টটো আহিবলৈ সময় লাগিব। কাৰণ মোৰ ছোৱালীজনীৰ বৰ্তমান এনুৱেল এক্সাম চলি আছে আৰু এনুৱেল এক্সাম শেষ হোৱাৰ পিছতহে চাগে স্কুলৰ পৰা ৰিজাল্টটো আহিব, ট্ৰেন্সফাৰটো পাম নে নাপাম। আৰু এইবোৰ চিন্তাতে আচলতে মোৰ আজি মনটো কেইদিনমানৰ পৰা খেলি মেলি লাগি আছে। মোৰ ডিচিশ্যনটো মই লৈছোঁ, এতিয়া শুদ্ধ লৈছোঁ নে ভুল লৈছোঁ মই নাজানো, কিন্তু আমাৰ ভৱিষ্যতৰ আচলতে ভালৰ কাৰণেই মই এই ডিচিশ্যনটো লৈছোঁ। এই ডিচিশ্যনটো লওঁতে মোৰ দেৰি হ'ল। মই কেইবছৰমান আগতেই আচলতে এই ডিচিশ্যনটো ল'ব লাগিছিল, তাই যেতিয়া সৰু ক্লাছত আছিল। এতিয়া তাই যিমান ডাঙৰ হৈ গৈ আছে সিমানেই তাই এখন স্কুলৰ পৰা আন এখন স্কুলত গৈ তাত এডজাষ্ট হওঁতে অকণমান টাইম লাগিব। সেইকাৰণে যদি মই ডিচিশ্যনটো আগতেই ল'লোঁ হয় তেনেহ'লে বেছি ৰাইট হ'ল হয় চাগে। যি কি নহওক বাৰু, ময়ো যিহেতুকে কম বয়সত বিয়া হৈছিলোঁ আৰু তেতিয়া মোৰো ইমান জ্ঞান বুদ্ধি এইবোৰ নাছিল। বয়সৰ লগে লগেই মানুহৰ জ্ঞান আহে বুলি কয় নহয় জানো। গতিকে সময় যোৱাৰ লগে লগেই ময়ো এতিয়া বুজিব পাৰিছোঁ যে মই তেতিয়াই যদি ডিচিশ্যনটো ল'লোঁ হয় বেছি ভাল হ'ল হয়। যি কি নহওক এতিয়া ডিচিশ্যনটো লৈছোঁ আৰু আশা ৰাখিছোঁ ভবামতেই যাতে হয়, ডিচিশ্যনটো ভবামতেই কামবোৰ কৰিব পাৰোঁ। আমি যেতিয়া কিছুমান কথা ভাবি থাকোঁ, মনত আমি ভাবি লওঁ, প্লেনিংবোৰ কৰি লওঁ, সেই প্লেনিংবোৰ আমি ভবামতে নহ'লে আমাৰ মনবোৰ আচলতে বহুত খেলি মেলি লাগি থাকে আৰু মোৰো আজি কেইদিনমানৰ পৰাই তেনেকুৱাই হৈ আছে। সেইকাৰণে কোনো ভিডিঅ' বা ব্লগ মই আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাই। এতিয়া হয়তো আপোনালোকে মোৰ কথাবোৰ শুনি
ভাবিছে যে মই গুৱাহাটীৰ পৰা ৰঙিয়ালৈ কিয় ট্ৰেন্সফাৰ হ'ব ওলাইছোঁ। মানুহেতো গাঁৱৰ পৰা গুৱাহাটীত পঢ়িবহে আহে, কিন্তু মই গুৱাহাটীৰ পৰা গাঁৱত যাব ওলাইছোঁ, নহয় জানো। গুৱাহাটীত আচলতে আজি 12 বছৰেই আমি ভাড়া ঘৰতে আছিলোঁ, বৰ্তমানো আছোঁ। ভাড়া ঘৰতনো আৰু কিমান দিন থাকিম, নহয়নে। নিজৰ ঘৰ আছে যিহেতুকে ৰঙিয়াত, ভাবিলোঁ তাতেই ট্ৰেন্সফাৰ হৈ তালৈয়ে যাওঁ, কাৰণ তাত মোৰ শাহু শহুৰো অকলে থাকে। তেওঁলোককো আমি চাব লাগে, তেওঁলোকৰো এতিয়া লাহে লাহে বয়স হৈ আহিছে, তেওঁলোককো চাব লগা আমাৰ দায়িত্ব কিছুমান আছে, সেইবোৰো পূৰণ কৰিব পাৰিম বুলি যাব ওলাইছোঁ। আৰু গুৱাহাটীত আচলতে মই মোৰ হাজবেণ্ড দুয়ো কাম কৰোঁ, দুয়ো ইয়াতে কৰ্মৰত। আৰু মই কাম কৰি থকাৰ ফলত আচলতে মই মোৰ ছোৱালীজনীক মই বেছি টাইম দিব নোৱাৰোঁ। মই ৰাতিপুৱা ডিউটিত গৈ ৰাতি আহিব লাগে, মোৰ ডিউটিৰ টাইমিংটো অলপমান বেছি। আমি ল'ৰা ছোৱালী থকা মহিলাবোৰৰ আচলতে ডিউটিৰ টাইমটো কম হ'লে সুবিধা হয়, কিন্তু সকলোৱেতো ভবামতে আৰু কাম নাপায়, নহয়নে। বহুত মহিলাই চাগে এতিয়া তেনেকেই কাম কৰি আছে, নিজৰ ল'ৰা ছোৱালীক টাইম দিব পৰা নাই। সকলোৱে চাগে ভাবে নিজৰ ল'ৰা ছোৱালীক বেছিকৈ টাইম দিব পৰাটো, কিন্তু যোনে যেনেকৈ পাৰে তেনেকেই মিলায় আৰু। মই ডিউটিত যোৱাৰ পিছত মোৰ ছোৱালীজনী মোৰ মাৰ লগত থাকে, তাই স্কুলত যোৱাৰ পিছত স্কুলৰ পৰা আহি মাৰ লগত থাকে। মোৰ দেউতা আৰু ভাইটি দুজন ডিউটিত যোৱাৰ পিছত মাও অকলে থাকে, গতিকে মাৰ লগত মোৰ ছোৱালীজনী থকাৰ ফলত মোৰ কোনো অসুবিধা হোৱা নাই, বৰঞ্চ সুবিধাহে হৈছে। মায়েও ভাল পায় তাইৰ লগত থাকিলে। কিন্তু যিমানেই যি নহওক, মাকে যদি নিজৰ ল'ৰা ছোৱালীক অকণমান বেছি সময় দিব পাৰে, পঢ়া শুনাবোৰ ভালদৰে অলপ চাব পাৰে, তেতিয়া ল'ৰা ছোৱালী অলপ বেছি উন্নত পথলৈ যাব পাৰে বুলি ভবা যায় বা আশা ৰখা যায়। ময়ো তেনেকৈ ভাবিছোঁ, মই যদি নিজৰ ঘৰত যাওঁ, তাত গৈ মই তাইক ভালদৰে পঢ়া শুনাবোৰ চাব পাৰিম বুলি, অকণমান টাইম দিব পাৰিম বুলি। কাৰণ গুৱাহাটীত আচলতে কম ইনকামত এজনৰ ইনকামেৰে চলাটো অকণমান দিগদাৰ হয়, যিহেতুকে আমাৰ চৰকাৰী চাকৰি নহয়। মোৰ হাজবেণ্ডেও সৰু সুৰাই প্ৰাইভেট জব কৰে, সেইকাৰণে ময়ো তেওঁক অকণমান সহায় কৰিব পাৰিম বুলিয়েই ময়ো কাম কৰি আছিলোঁ। আৰু মই কাম কৰি থকাৰ ফলত যিহেতুকে মই মোৰ ছোৱালীজনীক বেছি টাইম দিব নোৱাৰোঁ, সেইকাৰণেই ডিচিজন লৈছোঁ যে এতিয়া নিজৰ ঘৰত গুচি যাম বুলি, ৰঙিয়ালৈ ট্ৰেন্সফাৰ হ'ম বুলি। যদি ট্ৰেন্সফাৰটো হৈ যায়, তেনেহ'লে কেইদিনমান পিছৰ পৰা আপোনালোকে মোৰ ভিডিঅ'বোৰ ৰঙিয়াৰ ঘৰৰ পৰাই দেখা পাব। কিন্তু নাজানো এতিয়া ৰিজাল্টটো কি আহে কি নাই। ৰিজাল্টটো নাহালৈকে চাগে মোৰ এনেদৰে টেনশ্যনটো হৈয়ে থাকিব। ৰিজাল্টটো আহিলে মই আপোনালোককো জনাম কি আহে ৰিজাল্টটো, ট্ৰেন্সফাৰ পাওঁ নে নাপাওঁ। যদি নাপাওঁতো এনেকেই ইয়াতে ভাড়া ঘৰতেই দিনকেইটা কটাব লাগিব, এনেকেই কাম কৰি থাকিব লাগিব, উপায়তো নাই আৰু। চলিব লাগিলেতো কিবা এটা কৰিব লাগিব, নহয় জানো। গতিকে মোৰ এইবোৰ খেলি মেলিৰ কাৰণে আচলতে মই যিহেতুকে ভিডিঅ' দিব পৰা নাছিলোঁ, ভাবিলোঁ আপোনালোককো এইখিনি কথা কওঁ, আপোনালোকেও মোৰ কথাখিনি বুজিব আৰু আপোনালোকেও কামনা কৰিব মোৰ ভবামতে কামবোৰ হওক বুলি। গতিকে আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘলীয়া নকৰোঁ। মোৰ মাইণ্ডটো ফ্ৰেছ কৰি মই সোনকালে আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আহোঁ, আৰু মোৰ এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ।